আপোনালোকক মাতি থৈ সেইবিলাকো নিদিয়ে। এই যোৱা বছৰ ইয়াত পানীত পৰি মানুহো মৰি গ'ল। সেই দলঙৰ পকা দলং বনাই দিম বুলি প্ৰত্যেকটো ইলেকশ্যনৰ সময়ত আহে, জুখি মেলি যায়। 10-12 বাৰ আহি যায় ইলেকশ্যনৰ সময়ত যে আমি এইবছৰ দলংটো দিমেই। কি নদী হয়? এইটো ডিমন হয়। গৰাখহনীয়া বহুতে হৈ আছে নেকি? হৈ আছে, গৰাখহনীয়া হৈ আছে। দলঙৰ অসুবিধা, বাঁহৰ সাঁকো দি আমি যাওঁ। স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰিব অসুবিধা হয়। বাগানত মানুহ কাম যাবৰ কাৰণে অসুবিধা হয়। এই বহুত বছৰ হৈ গ'ল এতিয়া। আমিতো যেতিয়াৰ পৰা মানে জন্ম হৈছোঁ তেতিয়ালৈকে চৰকাৰে দলং দিয়া আমি দেখাই নাই এদিন। এই গাঁওখনত কিমান মানুহ আছে? গাঁওখনত আছে আমাৰ 400-500 মানুহ হ'ব। 400-500 মানুহ?